SIT-লৈ অখিল গগৈৰ কেইটামান প্ৰশ্ন। ছ'চিয়েল মিডিয়াত অখিল গগৈয়ে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, আজি জুবিন দাই বিদায় লোৱাৰ 40 দিন অতিক্ৰম কৰিলে। SIT-ৰ পৰা মোৰ নিৰ্দিষ্ট কিছু কথা জানিবলগীয়া আছিল। মুৰব্বী মুন্না গুপ্তাই লগ ধৰিব নোৱাৰিম বুলি ক'লে, সেয়েহে SIT-লৈ মোৰ কেইটামান প্ৰশ্ন। 1. ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰধান উদ্যোক্তা বৈদেশিক পৰিক্ৰমা বিভাগ আৰু তাৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ কিয় অনা হোৱা নাই? 2. অন্যতম উদ্যোক্তা ছিংগাপুৰৰ ভাৰতীয় ৰাষ্ট্ৰদূতক তদন্তৰ আওতালৈ অনা হ'বনে? মূল উদ্যোক্তাসকলক তদন্তলৈ ননাকৈ সঠিক তদন্ত হ'বনে? 3. অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰেও অশোক স্তম্ভ ব্যৱহাৰ কৰি নৰ্থ ইষ্ট ফেষ্টিভেলৰ অংশীদাৰ হৈছে, তেওঁলোক তদন্তৰ আওতালৈ আহিবনে? 4. জুবিন দাই সাগৰত সাঁতোৰাৰ বাবে সকলো মেনেজমেণ্ট কৰা ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াসকল কিয় গ্ৰেপ্তাৰ নহ'ল? 5. ছিংগাপুৰলৈ গৈ SIT-ৰ বিষয়ে ছিংগাপুৰ কৰ্তৃপক্ষৰ কেৱল আশ্বাস লৈয়ে কিয় উভতি আহিল? বিধিসন্মতভাৱে তদন্ত নকৰাৰ বাবেই নহয়নে? 6. BNSS 2023 ছেকশ্যন 112 বিদেশত কৰা তদন্ত সংশ্লিষ্ট ন্যায়ালয়ৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট নপঠিওৱাকৈ অনা এভিডেন্স ষ্টেটমেণ্ট ডকুমেণ্টছ বৈধ হ'বনে?